हेलो फ्रेंड्स मोर चैनेलলৈ আপোনালোকক সকলোকে আদৰণি জনালো যদি আপোনালোকে মোর চেনেলত নতুন হয় তেন্তে প্লিজ চেনেলটো সাবস্ক্রাইব কৰি দিব আৰু লগতে সাইডত থকা বেল আইকনটো টিপি দিব যাতে আহিবলগীয়া ভিডিওৰ নটিফিকেশনবোৰ সহজে পাই যায় আজি বনাবলৈ লৈছো মাছৰ কণীৰ পকৰা এইদৰে মাছৰ কণী পকৰা বনালে খাবলৈ হসাকৈ খুব ভাল লাগে হেবাবে ভাবিলো আপোনালোকৰ সৈতে ৰেচিপিটো শেয়াৰ কৰো এতিয়া কি বস্তু লৈছো আহকচোন চাই লওঁ ইয়াত মই 150 গ্ৰাম ৰৌ মাছৰ কণী লৈছো আপোনালোকে যিকোনো মাছৰ কণী লব পাৰে কণীখিনি আগতে ভালদৰে ভাঙি লৈছো এতিয়া কণীখিনিত বাকি বস্তুবোৰ এড কৰি যাম আদা নহৰু আৰু জলকীয়া একেলগে খুন্দি লৈছিলো এতিয়া হেখিনি দি দিছো আপোনালোকে পেষ্ট বনাই দিব পাৰে এতিয়া পিয়াজ ডাঙৰ সাইজৰ এটা কাটি দিছো নিমখ দিছো প্ৰয়োজন অনুসৰি হালধি দিছো বেসনে ডাঙৰ চামুচেৰে 1.5 চামুচ দিছো চাহৰ চামুচেৰে 3 চামুচ হয় আৰু কৰ্নফ্লাৱাৰ দিছো 1 চামুচেৰে আধা চামুচ মানে চাহৰ চামুচেৰে 1 চামুচ হয় আৰু বেকিং সোডা এসেকুট দিছো ৰেড চিলি পাউডাৰো অলপমান দিছো আপোনালোকে নিজৰ জোখমতে দিব পাৰে ৰেড চিলিটো আৰু ফিশ মছলা আধা চামুচতকৈ অলপ কমে দিছো আৰু নৰসিংহ পাত কেইখিলামান কাটি দি দিছো এতিয়া এই আটাইখিনি মই হাতেৰে মিক্স কৰি লৈছো এয়া মিশ্ৰণখিনি ৰেডি হৈ গল আনফালে কেৰাহীখন পাতি তেল গৰম কৰি লৈছো আৰু এতিয়া এদৰে অলপ অলপকৈ চামুচেৰে দি গৈছো গেছটো মিডিয়াম ফ্লেমতে ৰাখিছো পকৰাখিনি এটা সাইড অলপ হিজাৰ পাছত লুটিয়াই দিছো এদৰে মাজে মাজে লুটিয়াই থাকিম আৰু ৰঙচুৱা হোৱালৈকে ভাজিম এয়া চাওক পকৰা কেটা হৈ গল এতিয়া এইকেটা তেলৰ পৰা কাঢ়ি লম আৰু বাকি থকাখিনিও একেদৰে ফ্ৰাই কৰি লম এয়া চাওক এইকেটা পকৰা হৈ গল এতিয়া একেদৰে এইকেটা তেলৰ পৰা কাঢ়ি লৈছো আটাইকেটা পকৰা বনোৱা হৈ গল এয়া চাওক গৰম গৰম পকৰা ৰেডি হৈ গল এই ৰেচিপিটো আপোনালোকে ঘৰত নিশ্চয়কৈ ট্ৰাই কৰিব বুলি আশা ৰাখিলো আৰু মোক কমেন্টছত জনাব কেনে পালে লগতে মোৰ চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ আজিলৈ আহো